নমস্কাৰ বন্ধুসকল। আজি আমিতো জানোই যে কলৰটো থোকাই হয়। কলৰ থোকা যেন কেনেকৈ উখিয়াব লাগে, এইটো কেনেকৈ কাটিব লাগে, যধে মধে কাটিলেতো নহয়, কোনো এটা ভাজ বা হিচাপ মতনে কাটিব লাগে। আজি আমি আপোনালোকক দেখাম যে কলৰ থোক এটা কেনেকৈ উখিয়াব লাগে। আপোনালোকে চাওক, এনেকৈ কলৰ থোকাটো আমি কাটো। প্ৰথমে এনেকৈ ওলোটাই ল'ব, ওলোটাই লৈ পিছত এনেকৈ কটাৰীৰে খুব ধুনীয়াকৈ কাটিব, যাতে হাত কাটি নাযায়। হাতটো এইটো ভাজে ধৰিব লাগিব, ধৰি ধৰি এটা এটাকৈ এনেকৈ উখিয়াব লাগিব। খুব ধুনীয়াকৈ উখিয়াব লাগিব, যাতে কলটো নষ্ট নহয়, কলটো কাটি নাযায়, যাতে নিজৰ হাতটো ছেফটি থাকে। চাওক কি ধুনীয়াকৈ কলটো উখিয়াই আছোঁ। বন্ধুসকল, কল উখিয়াব হ'লে আপোনালোকে এনেকৈ ধুনীয়াকৈ ভাজে ভাজে উখিয়াব। আৰু হাতটো চাইছে কোনটো ষ্টাইলত হাতটো ৰখা হয় আৰু কটাৰীৰে কেনেকৈ কাটা হয়। যদি আপোনালোকে উল্টা পুল্টাকৈ কাটে তেনেহ'লে হয়তো হাতো কাটিব পাৰে। খুব সাৱধান, আপোনাৰ হাতটো প্ৰথমে ছেফটি কৰিব লাগিব, পিছত কটাৰীটো কেনেকৈ ধুনীয়াকৈ টানিব লাগিব। এইয়া আমাৰ কলৰ থোকাটো ধুনীয়াকৈ উখিয়াই আছে এইটো ভাজত। এই আমাৰ কমপ্লিট হৈ গ'ল কলটো উখিওৱা। এইয়া চাওক, ঠাৰিটো এনেকৈ থাকি গ'ল, ধুনীয়াকৈ কলটো উখিয়াই পেলাইছোঁ আৰু ঠাৰিটো থাকি গ'ল। এইয়া কলৰ আখিবিলাক, এটা কল নষ্ট হোৱা নাই, এটা কল বেয়া হোৱা নাই, একদম বঢ়িয়া হৈ আছে, এটা কল কাটা নাই। বন্ধুসকল, কল কাটিব হ'লে এনেকৈ ধুনীয়াকৈ কাটিব, যাতে কলো নাকাটে, কলৰ আখিটো বেয়া নহয়, আৰু যাতে নিজৰ হাতটো যাতে ছেফটি থাকে। এইটো হৈছে চেনিকল বুলি কয়, এইটো চেনিকল বুলি কয়। খুব ধুনীয়া কল, খোৱাটো টেষ্টি আছে। কলৰ বিষয়ে আকৌ নেক্সট আপোনালোকক দেখাম বেলেগ কিবা কিবি কল। আজি দেখালোঁ চেনিকল কেনেকৈ উখিয়াই। যদি ভাল লাগে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।